জুবিন গাৰ্গৰ সৈতে বিহুত গীত পৰিৱেশন নকৰে কণ্ঠশিল্পী শতাব্দী বৰাই। জুবিন গাৰ্গৰ সৈতে এতিয়াৰে পৰা বিহু মঞ্চত দেখা নাযাব শতাব্দী বৰাক। কিন্তু কিয় বিহু মঞ্চত অকলে গীত পৰিৱেশন কৰাৰ সিদ্ধান্ত কণ্ঠশিল্পীগৰাকীৰ? সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিলে কণ্ঠশিল্পী শতাব্দী বৰাই। দীৰ্ঘ সময়ৰে পৰা জুবিনৰ সৈতে গীত পৰিৱেশন কৰা শিল্পীগৰাকীৰ কিয় এই সিদ্ধান্ত? জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহুত গীত পৰিৱেশন নকৰে কণ্ঠশিল্পী শতাব্দী বৰাই। 2015 পৰা 24 চনলৈকে জুবিনৰ সৈতে প্ৰতিখন বিহু মঞ্চত একেলগে দেখিবলৈ পোৱা গৈছিল কণ্ঠশিল্পীগৰাকীক। কিন্তু এইবাৰৰ ৰঙালী বিহু মঞ্চত একেলগে গীত পৰিৱেশন কৰা দেখিবলৈ পোৱা নাযাব জুবিন গাৰ্গ আৰু শতাব্দী বৰাক। ৰঙালী বিহুৰ পূৰ্বে সামাজিক মাধ্যম যোগে এই কথা জনালে কণ্ঠশিল্পী শতাব্দী বৰাই। সামাজিক মাধ্যম যোগে এক পোষ্ট দি কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰে, নমস্কাৰ অসমবাসী ৰাইজ, মই শতাব্দী বৰা। সৰুৰে পৰা মই সংগীত জগতখনৰ লগত জড়িত। 6ষ্ঠ শ্ৰেণীৰে পৰা মই মঞ্চত গীত পৰিৱেশন কৰি আহিছোঁ। 2015 পৰা 2025লৈকে অসম ৰত্ন জুবিন গাৰ্গ দাদাৰ লগত মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছোঁ। জুবিন দাদাৰ লগত থাকোঁতে মই কেইবাখনো অসমীয়া চলচ্চিত্ৰ, মিছন চাইনা, আণ্ডাৰৱৰ্ল্ড, ৰত্নাকৰ আদি ছবিত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিলোঁ। যোৱা 10 বছৰে মই তেওঁৰ লগত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি বহুত অভিজ্ঞতা বুটলিলোঁ। অৱশ্যে মাজে মাজে মই অকলশৰীয়াকৈ অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিলোঁ। আপোনালোকে মোৰ গীতসমূহকো বহুত মৰমেৰে আদৰি লৈছে। সেয়েহে মই এইবাৰ আপোনালোকৰ আশীষ শিৰোগত কৰি অকলশৰীয়াকৈ বিহু মঞ্চৰ বাবে সাজু হৈছোঁ। প্ৰস্তুতি প্ৰায় শেষ হৈছে। উল্লেখ্য যে আজিৰ পৰা কেইবাবছৰ পূৰ্বে বিহু মঞ্চত জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ সংগীতানুষ্ঠানে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ সৈতে সংগীতানুষ্ঠানত দেখা গৈছিল কণ্ঠশিল্পী ঋতুস্বা শৰ্মাক। 2015 চনৰ পৰা জুবিনৰ সহ কণ্ঠশিল্পী হৈ পৰিছিল শতাব্দী বৰা। জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ সংগীতানুষ্ঠানেও দৰ্শকৰ মাজত এক সুকীয়া স্থান অৰ্জন কৰি আহিছে। অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি সকলোৰে চিনাকি মুখ হৈ পৰিছে কণ্ঠশিল্পী শতাব্দী বৰা। নিউজ ডেস্ক, A News Plus।